এল জবনিকা অন্তকালর উষ্মদ প্রকৃতির ভেখন্নত হচ্ছ জম ব্যাধি হাহাকার হপুঞ্জেন অকখ পাতাল কপাই তোলা এটা যুগর এজনী সুন্দরী যুৱতীয়ে মোক ৰুদ্ৰমূৰ্তি ধাৰণ কৰি দুয়ো হাতে দণ্ড লৈ মোক গ্ৰাস কৰিবলৈ খেদি আহিছে। হৌৱা লগত আহিছে এক বৃদ্ধ তামোল। খৌৱা বহুত পেটাত্ময় একগোট হৈ মোক পুত্ৰহাৰা স্বামীহাৰা হিমাতৃহিয়া মোৰ শূন্য বিচ্ছিন্ন কৰিব ধৰে। পাতে কেৱল সপোন সপোন। পলুৱা ৰঘু পলুৱা লক্ষণ। কি হল মহারাজ? ৰঘু আৰু লক্ষণ, আজি মই বৰ ভয় খাইছো। এটি অবাস্তৱ সপোনৰ মাজত কি অদ্ভুত ঘটনা থাকিব পাৰে মোৰ অনুমান হোৱা নাই। অদ্ভুত খপন মহারাজ, আমি একোকে বুঝিব পৰা নাই। তেন্তে শুন দৈত্যরাজ, আজি পূৰ্বে সেই আক্ৰমণ কৰা লুটপাট কৰা সেই হত্যা কৰা সুন্দৰী যুৱতী প্ৰেতাত্মাই মোক ৰুদ্ৰমূৰ্তি ধাৰণ কৰি শূন্য বিচ্ছিন্ন কৰিব ধৰে। বুজিছো, সেই সকলো মনৰ ভাৱনা মনত নাই নে? আজিৰ পৰা এক যুগৰ আগৰে সেই কুঞ্জপুৰৰ ঘটনাৰ কথা। এজনী সৰু ছোৱালীক এনেকৈয়ে অত্যাচাৰ কৰা হৈছিল। সঁচাকৈয়ে মহাৰাজ, মনত পৰিলে গাৰ নোম শিয়ৰি উঠে। এই কোনো ভয়ৰ কাৰণ নহয়, কিন্তু আপুনি ছোৱালীজনীক যি অত্যাচাৰ কৰিছিল সি এক অদ্ভুত কাৰ্য মহাৰাজ। শিয়ৰি উঠে। আজি গানম শিয়ৰি উঠ। আজি দৈত্যৰ কিমান পাখণ্ড আৰু কিমান অত্যাচাৰে আৰু বাহুবলী নহয়নে ৰঘু আৰু লক্ষণ? দৈত্যৰাজ, হয় মহাৰাজ, সিহঁতে আমাক দৈছো বুলি আহে। হয় মহাৰাজ, তাৰ বাবে চিন্তা নকৰিব, আমি এই মুহূৰ্ততে যাত্ৰা কৰিম। বাৰু বলা।